নমস্কাৰ বন্ধুসকল, অসমীয়া ইউটিউব চেনেল অসমীয়ালৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। কম্পিউটাৰ সায়েন্সৰ ষ্টুডেণ্ট হিচাপে মোক সকলোৱে যেতিয়া ইউটিউব চেনেলটো আৰম্ভ কৰিম বুলি ক'লোঁ, তেতিয়া সকলোৱে ক'লে যে তুমি কম্পিউটাৰ বেছিকৰ পৰা ওপৰলৈ গোটেইখিনি কথা অসমীয়া ভাষাত সহজ ভাষাত বুজাবলৈ চেষ্টা কৰা। চ' মই ভাবিলোঁ যে মই এনেকুৱা এটা ছেশ্যন আৰম্ভ কৰোঁ, যিটো ছেশ্যনৰ জৰিয়তে বেছিক কম্পিউটাৰৰ পৰা কম্পিউটাৰ আপাৰ ষ্টেজলৈকে মই কেনেকৈ বুজাব পাৰোঁ। কিন্তু মই আজি সেই কথাটো ধৰি লৈছোঁ, কিন্তু কাইলৈ মই এটা হোৱাটছএপত মেছেজ পালোঁ যে জাপানত 7G চলি আছে, আমেৰিকাত 6G চলি আছে, লণ্ডনত 7G চলি আছে। আমাৰ অসমীয়াবোৰে কি হোৱাটছএপত মেছেজ ট্ৰান্সফাৰ কৰি আছোঁ। আপোনালোকে যদি মেইনলি ফেচবুক বা হোৱাটছএপ ব্যৱহাৰ কৰেই, আপোনালোকে যদি কৰে আপোনালোকে গম পাইছে যে আপোনালোকক মেছেজ আহে যে মেছেজটো ফৰৱাৰ্ড কৰিব দিয়ে যে জাপানত 7G চলি আছে। জাপানত আচলতে প্ৰকৃততে 7G চলি আছে নেকি? বন্ধুসকল, জাপান, আমেৰিকা, লণ্ডন বা ডাঙৰ ডাঙৰ চিটিত বা তেনেকুৱা ক'তো আচলতে এতিয়ালৈকে 5G অহাই নাই। 5G 7Gটো বহুত দূৰৰ কথা, 5G অহাই নাই। কিন্তু 5G অনাৰ কাৰণে সকলোৱে চেষ্টা কৰি আছে যে কেনেকৈ আমিতো 5G আনিব পাৰোঁ। চ' নিৰন্তৰ প্ৰচেষ্টাৰ ফলত 5G আহিব। এনেকুৱা নহয় যে জাপানত 7G চলি আছে, আমেৰিকাত 10G চলি আছে, যে ইণ্ডিয়াত এতিয়াও 3G 4G চলি আছে, এনেকুৱা নহয়। হয়তো আমেৰিকাত, লণ্ডনত বা জাপানত 5G 2 মাহ বা আগত বা 3 মাহ আগত আহিব পাৰে, কিন্তু এনেকুৱা হ'বই নোৱাৰে যে জাপানত চলি আছে, আমেৰিকাত চলি আছে, অসমত চলা নাই, ভাৰতত চলা নাই, বিহাৰত চলা নাই, তেনেকুৱা নহয়। যিহেতু বিশ্বায়নৰ যুগত বিশ্বখনৰ এখন গাঁৱত পৰিণত হৈছে। চ' যদি জাপানত হয়, যদি আমেৰিকাত হয়, তেতিয়াহ'লে ভাৰততো নিশ্চয়কৈ হ'ব। এতিয়া আমি যে জি বুলি কৈ থাকোঁ, 2G, 3G, 4G, 5G, এইটো জিটো আচলতে কি? জিটো হৈছে এটা জেনেৰেশ্যন। যেতিয়া মোবাইল ফোন ওলাইছিলে তেতিয়া আছিলে 1G, অৰ্থাৎ 1Gত আমি কি কৰিব পাৰিছিলোঁ? অকল ফোন কৰিব পাৰিছিলোঁ। তাৰপিছত যিহেতু আমি সদায় ডেভেলপ কৰাৰ কাৰণে চিন্তা কৰিছোঁ, প্ৰত্যেকে সদায় আমি ওপৰত যোৱাৰ কাৰণে চেষ্টা কৰিছোঁ, সদায় আপডেট হোৱাৰ কাৰণে চেষ্টা কৰিছোঁ। চ' মানে আমি তাৰপিছত পালোঁ কি 2Gত আমি কি কৰোঁ? 2Gত আমি নেটটো চলাব পৰা হ'লোঁ, শ্ল' স্পীডতে আমি নেটটো চলাব পাৰোঁ। তাৰপিছত 2Gত আমি ডেভেলপ কৰিলোঁ, 2G ডেভেলপ কৰাৰ পিছত আমি কি কৰিলোঁ? 3G পালোঁ, আৰু 3Gত আমি কি কৰিলোঁ? নেটটো অকণমান স্পীড পালোঁ। অকণমান স্পীড পোৱাৰ পিছত 3G চলিল। 3Gৰ পিছত আকৌ আমি ডেভেলপ কৰাৰ চেষ্টা কৰি কিনে আমি পালোঁ কি 4G। আমি এতিয়া কি ব্যৱহাৰ কৰিছোঁ যে 4G। ইয়াৰ পিছত আহিব 5G অনাৰ কাৰণে চেষ্টা কৰি থকা হৈছে। কিন্তু অৰ্থাৎ জেনেৰেশ্যনত আমি কেতিয়া প্ৰৱেশ কৰোঁ? আমি এটা জেনেৰেশ্যনত প্ৰৱেশ কৰোঁ সাধাৰণতে 10 বছৰ মূৰে মূৰে। 90sত আছিলে আপোনাৰ 3G, তাৰপিছত আহিল আমি এতিয়া আমি 2000, তাৰপিছত আমি এনেকৈ আপডেট হৈ এতিয়া আমি 4G পাইছোঁ। এতিয়া 4G পোৱাৰ পিছত আমি ভাবিছোঁ যে 4G to 5G, কিন্তু 5G আহিলে আচলতে আমাৰ লাভটো কি হ'ব? বন্ধুসকল, আপোনালোকে জানি আচৰিত হ'ব যে 5Gত আপোনালোকে 1 ছেকেণ্ডত 5GB ডাটা ডাউনলোড কৰিব পাৰিব বা ডাটা ব্যৱহাৰ কৰিব পাৰিব। 5GB পাৰ ছেকেণ্ড। এই 5GB পাৰ ছেকেণ্ড ডাটাটো ব্যৱহাৰ কৰিবলৈ ইয়াত এটা কথা আছে যে আমি আচলতে এই বস্তুটো যে আমি যে ব্যৱহাৰ কৰোঁ, এই বস্তুটো এটা ৱেবৰ মাধ্যমত চলে। এইটো ৱেবটো 5G হ'লে কিমান ৰেঞ্জত দিব লাগিব? ৱেবটো 5G হ'লে দিব লাগিব 28 GHz পৰা প্ৰায় 60-70 GHzলৈকে। চ' 28 GHzৰ পৰা 60-70 GHzলৈকে দিব লাগিলে ৱেবটো আপোনালোকৰ এনেকুৱা বহুত স্পীডত হ'ব। চ' যেতিয়া ৱেবটো বহুত স্পীডত হ'ব, তেতিয়া আমি বহুত ডাটা লৈ যাব পাৰিম। যেন বহুত আমাৰ নিয়াৰ মানে যিটো ডাটা নিয়া কেপাচিটি, যিটো 3Gত আমি ডাটা ধৰক 50 MB দিব পাৰোঁ, ধৰি লওক। যদি আমি 4Gত 100 MB দিব পাৰোঁ, তো আমাৰ 5Gত দিব পাৰিম 200 MB। এইটো ধৰি লওক যে যদি আমি 4Gত ধৰক 5GB ডাটা একেলগে লৈ যাব পাৰোঁ, তেতিয়াহ'লে আমি 4Gত যদি 5G লৈ যাব পাৰোঁ, তেতিয়াহ'লে আমি কি কৰিব পাৰিম? 5G 10GB ডাটা একেলগে লৈ যাব। কিন্তু ডাটাটো নিব পাৰিম হয় স্পীডত, কিন্তু ডাটাটো নিলে যদিহে আমি ডাটাটো বেছিকৈ লৈ যাওঁ, তেতিয়া আমি বহুত দূৰ যাব নোৱাৰোঁ। যেতিয়া ৱেবটো একদম ঘন হ'ব, তেতিয়া আমাৰ কি হ'ব? যে ডাটাটো আমি বেছিকৈ নিব পাৰিম, কিন্তু ডাটাটো আমি বহুত দূৰলৈ কঢ়িয়াই নিব নোৱাৰোঁ। কিন্তু আমি 3G হওক বা 4Gত, এতিয়া 4G চলি আছে, 3G বা 3Gৰ কথাই কৈছোঁ, আমি কম ডাটা নিব পাৰোঁ, 50 MB ডাটা নিব পাৰোঁ। কিন্তু যেতিয়া ৱেবটো একেবাৰে লাহে নিব পাৰোঁ, তেতিয়া বহুত দূৰলৈকে লৈ যাব পাৰোঁ লাহে। কিন্তু 5Gত সেই কথাটো সম্ভৱ নহয়। 5Gত আমি কি কৰিব লাগিব? যে বহুত ডাটা নিব পাৰিম, কিন্তু কম। এইটো আচলতে টেকনিকেল কথা, আৰু এইটো টেকনিকেল কথা বাদ দিলোঁ। আমি কৈছোঁ যে 5G আহিলে 5GB ডাটা আমি আচলতে ডাউনলোড কৰিম। কিন্তু আমি সাধাৰণ মোবাইল ফোনত বা লেপটপত 5GB ডাটাৰ স্পীডটো 5Gৰ স্পীডটো আমি গম কেনেকৈ পাম? ইউটিউব চোৱাৰ কাৰণে, ফিল্ম চোৱাৰ কাৰণে আমি যদি 5G স্পীডটো গম পাম,
হয়তো হঠাৎ লোডিং হ'ব, কিন্তু আমাৰতো 4G হঠাৎ লোডিং হয়। 4G আমি নাপাওঁচাকে আপুনি মোৰ ভিডিঅ'টো চাই থাকিব পাৰিছে, বেলেগৰ ভিডিঅ' চাব পাৰিছে, ইউটিউব চাব পাৰিছে, ফিল্ম চাব পাৰিছে, কাম কৰিব পাৰিছে। চ' মানে আমি 5G কথাটো আচলতে আমি সাধাৰণ মোবাইল বা কম্পিউটাৰ বুজি নাপাওঁ। কিন্তু ধৰক কেনেকুৱা হয় যেতিয়া মানে আমি ধৰক এতিয়া অপাৰেশ্যনৰ কথাটো কৈছোঁ, ধৰক এজন মানুহৰ গুৱাহাটীত বেমাৰ হৈছে আৰু তেওঁ অপাৰেশ্যন কৰাৰ কাৰণে ডক্টৰজন আছে ক'ত, যে ডক্টৰজন আছে ডুবাই, তেওঁ ডুবাইৰ পৰা অপাৰেশ্যন কৰিব। চ' মানে ৰিম'ট চাৰ্জাৰীৰ ক্ষেত্ৰত অপাৰেশ্যনৰ ক্ষেত্ৰত এনেকুৱা বস্তু ব্যৱহাৰ হয় যে মানে ইয়াত আমি মেচিনত ভৰাই দিলোঁ পেচেণ্টজনক, গুৱাহাটীৰ পেচেণ্টজনক, ধৰক গুৱাহাটী হায়াতত আছে, হায়াতৰ পেচেণ্টজনক আমি মেচিনত ভৰাই দিলোঁ, ইয়াত ডুবাইত এজন ডক্টৰ আছে, ডুবাইৰ ডক্টৰজনে কি কৰিব, ৰিম'ট চাৰ্জাৰীৰ জৰিয়তে এই পেচেণ্টজনক কৰিব। তেতিয়া আমি 5G স্পীডটো গম পাওঁ। বা আমি নাছাই ব্যৱহাৰ কৰিব পাৰোঁ সেই বস্তুটো। নাছাটো এনেও আপোনালোকৰ স্পীডৰ কথা জানেই, নাছা এটা ৱৰ্ল্ড ফেমাছ কোম্পানী হয় মহাকাশ বিজ্ঞানৰ ক্ষেত্ৰত, গতিকে নাছাই সেইটো। কিন্তু আমি সাধাৰণ মোবাইলত সেই কথাটো আচলতে বুজি নাপাওঁ বা আমি চালে গম নাপাম। আমি এতিয়া ক'ব পাৰোঁ যে 2Gতকৈ 4G স্পীডটো বেছি, যে আমি অলপ সোনকালে কৈছোঁ, কিন্তু 4Gতকৈ 5Gৰ ডিফাৰেঞ্চ কিমান সিমান আমি গম নাপাম। নেক্সট এটা কথা হৈছে 5G চলিব কেনেদৰে, যিহেতু মই গিগাহাৰ্টজৰ কথাটো এইমাত্ৰ ক'লোৱেই। চ' মানে 5G আমি যি ধৰক এয়াৰটেলৰ ডিছ ব্যৱহাৰ কৰোঁ, ভোডাফোনৰ ডিছ ব্যৱহাৰ কৰোঁ, যি আমি টিভিৰ ডিছ ব্যৱহাৰ কৰোঁ, তাত থাকে 12 গিগাহাৰ্টজ। আৰু 12 গিগাহাৰ্টজত আমি কি হয় যে বতাহ বৰষুণ দিলে বা ধুমুহা দিলে তেতিয়া আমি কি হয় ডিছ অট'মেটিকলি বন্ধ হৈ যায়, যে ন' ছিগনেল দিয়ে, ছিগনেলটো কানেকশ্যনটো চেক কৰিব দিয়ে, ন' ছিগনেল আহে আৰু তেতিয়া বন্ধ হৈ যায়, বতাহ মাৰিলে বন্ধ হৈ যায় ডিছ। চ' মানে যদি আমি 60 গিগাহাৰ্টজ কৰি দিওঁ, 70 গিগাহাৰ্টজ কৰি দিওঁ 5G, তেতিয়াহ'লে অকণমান যদি কুঁৱলী দিয়ে, অকণমান যদি বৰষুণ পৰে, অকণমান যদি বতাহ দিয়ে, আমাৰ কি হ'ব কানেকশ্যনটো ব্ৰেক হৈ যাব। তাৰ কাৰণে আমি কি কৰিব লাগিব, মোবাইল ফোন বা তেনেকুৱা ডিভাইচ ডাবল এণ্টেনা ব্যৱহাৰ কৰিব লাগিব। আমাৰ এনেই এণ্টেনা থাকে মোবাইলত বা এডাল, কিন্তু আমি ডাবল এণ্টেনা ব্যৱহাৰ কৰিলোঁ, যাৰ কাৰণে আমি মানে কষ্ট বেছিকৈ কৰিব লাগিব। নেক্সট আমি সৰু সৰু বিল্ডিং, সৰু সৰু ঘৰ টিং পাত বা অফিচ এনেকুৱাত ওচৰে ওচৰে আমি কি কৰিব লাগিব, টাৱাৰ বহাব লাগিব। টাৱাৰটো আপোনালোকে বুজি পায় যে এণ্টেনা বহাব লাগিব, এণ্টেনা বহালেহে আমি 5G ব্যৱহাৰ কৰিব পাৰিম। আৰু তেনেদৰে আছে 5G। গতিকে বন্ধুসকল, আপোনালোকে যদি কিবা বুজি পাইছে, মই আচলতে সহজ ভাষাত অসমীয়াত বুজাব চেষ্টা কৰিছোঁ, কিবা বুজি পাইছে বুলি মই নিশ্চয় ভাবিছোঁ। যদি বুজি পাইছে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু আপোনালোকৰ এই মৰমৰ সহায়ৰ জৰিয়তে আমি এনেকুৱা আগবাঢ়ি যাব পাৰিম, মই আগবাঢ়ি যাব পাৰিম আপোনালোকক লগত লৈ। আৰু এনেকুৱা সহজ ভাষাত টেকন'লজিৰ বস্তু, কম্পিউটাৰৰ বস্তু বুজাবলৈ চেষ্টা কৰি আছোঁ। আৰু আপোনালোকে মুঠেও নাভাবিব এইটো কথা, ভিডিঅ'টো আৰম্ভণিটো কৈছোঁ, শেষতো কৈছোঁ যে ক'তো 5G চলা নাই। 5G যদি আহে ইণ্ডিয়াতো আহিব, আমেৰিকাতো আহিব, লণ্ডনতো আহিব। গতিকে 5G অহা নাই। আপোনালোকে সেই মেছেজবোৰ হোৱাটছএপৰ, ফেচবুকৰ সেই মেছেজবোৰ গুৰুত্ব নিদিব। আৰু সদুশেষত মই কৈছোঁৱেই যে আপোনালোকে যদি কিবা বুজি পাইছে তেতিয়াহ'লে কমেণ্ট কৰিব, জনাব, বুজি পোৱা নাই আকৌ জনাব। চ' ছাবস্ক্ৰাইব কৰিব চেনেলটো। ধন্যবাদ।